নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। ভাদ মাহত সকলোবিলাকেই মন্দিৰ বা নামঘৰলৈ যায়। আমি আহিবই পৰা নাছিলোঁ, কাৰণ ল'ৰাৰ স্কুল বন্ধ থাকিলে আহিব নোৱাৰোঁ। আজি ভাবিলোঁ ল'ৰাৰো স্কুল বন্ধ আছে আৰু সেইকাৰণে আমি নামঘৰলৈ আহিলোঁ। বা ওচৰতে মন্দিৰ এভাগ আছে আমাৰ। মন্দিৰভাগৰ নাম হৈছে হলেশ্বৰ মন্দিৰ, আৰু তাতে আমি আহোঁয়ে যিহেতু তাতেই আহিলোঁ। আৰু এই ভাগ হৈছে মন্দিৰ ভাগ, আৰু এই ঘৰটো দেখিছেনে? এইটো হৈছে পূজা ঘৰ, আৰু ইয়াতে মানে যেতিয়া হোম যজ্ঞ কৰে তেতিয়া এই ঘৰটোতে কৰে। আৰু বৰ্তমান এই ঘৰটোতে আমি চাকি ধূপ জ্বলাব লাগিব। প্ৰথমতে আমি মেইন নামঘৰতে জ্বলাইছিলোঁ যেতিয়া এই ঘৰটো বনোৱা নাছিলে। এইটো নতুনকৈ বনাইছে ঘৰটো, আৰু এতিয়া মন্দিৰ ভাগত কালাৰ কৰি থকা হৈছে, আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে। আৰু মোৰ হাজবেণ্ডে লৈ আনিলে প্ৰসাদ চাকি। এনেকৈ আমি ঘৰৰ পৰা একো লৈ অহা নাই। আপোনালোকেও যদি ঘৰৰ পৰা একো নানিলেও হৈ যাব, কাৰণ ইয়াতে সকলোখিনিয়ে পায়। আপুনি প্ৰসাদো পাব। তেনেকৈ মই চাকিখিনি জ্বলালোঁ, ধূপ জ্বলালোঁ, তাৰপিছত এওঁলোককো দিলোঁ এনেকৈ ধূপখিনি। আৰু মোৰ ল'ৰাক আৰু খুচি আৰু মোৰ হাজবেণ্ডক তেনেকৈ তেওঁলোকে পূজাখিনি কৰি ধূপখিনি দিব। এতিয়া আমি মেইন মন্দিৰলৈ যাম। প্ৰথমতে যাম আমি গণেশ মন্দিৰলৈ, আৰু গণেশ মন্দিৰ ভাগ একদম সেইটো চাইডে আছে, মানে মেইন মন্দিৰ ভাগৰ কাষতে। আৰু তেনেকৈ ইয়াতে 5টা মন্দিৰ আছে। প্ৰথমটো হৈছে গণেশ মন্দিৰ, তাৰপিছত আছে এইটো হৈছে নামঘৰটো দেখিবলৈ বহুতেই ধুনীয়া আৰু বহুত ডাঙৰ। আৰু ইয়াতে কি হয়, এই মন্দিৰ ভাগত যে আপোনালোকে খিচাৰীৰ ব্যৱস্থা কৰে দুপৰীয়া আপোনালোকে খিচিৰি খাই যাব পাৰে, আৰু সেইটো প্ৰসাদ হয়। সকলোৱে খাব পাৰে, কোনো কথা নাই। আপোনালোকে ঘৰত যিমান দূৰ দূৰণিৰ পৰা আহে সকলোৱে খাব পাৰে, আৰু দুপৰীয়া ইয়াতে থাকিলেই হ'ল। এইটো হৈছে নন্দী মহাৰাজ, আৰু দেখিছেনে ইমান ধুনীয়া জাগ্ৰতৰ নিচিনা লাগিছে, মানে জীৱিত যেনো আছে তেনেকুৱা লাগিছে। এইটো নন্দী মহাৰাজ। ইয়াতে চাকি তাকি দিবলৈ নিদিয়ে, আৰু তেনেকৈ। আৰু এইটো চাইডে আছে এইটো গণেশ মন্দিৰ। এইটো হৈছে মেইন মন্দিৰ, শিৱ মন্দিৰ, আৰু এইটোৱে আমি ইয়াতে পূজা কৰিছোঁ। আৰু লগতে আছে ইয়াতে ছাইডত এটা হনুমান মন্দিৰ, তাৰপিছত আছে বিশ্বকৰ্মা মন্দিৰ আৰু শনি মন্দিৰ। হয়তো ভিডিঅ'ত দেখিছে আগত। আৰু এই নামঘৰটো দেখিছেনে? বহুতেই ধুনীয়া। আৰু ইয়াতে আমি দুপৰীয়া প্ৰসাদ চসাদ খাবলৈ ভক্তসকল বহি যায় ধুনীয়াকৈ। আৰু ইমান ডাঙৰ নামঘৰটোত কিছুমান সময়ত মানুহে মানে সৰু হৈ যায়, মানে মানুহ ইমানেই বেছি হয় যে নাতে, আৰু বহিবলৈ ঠাই নাইকিয়া হৈ যায়, ইমানেই বেছি হৈ যায়। আৰু ইয়াতে আপোনালোকে ভোগো দিব পাৰে, দান কৰিব পাৰে। আমি যেতিয়া তাত ঠাণ্ডা পৰিব তেতিয়া আকৌ আহিম, ভোগ এটা দিম বুলি ভাবিছোঁ। তেনেকৈ আমাৰ খুচি দেখিছেনে কি ফূৰ্তি পাইছে, ইয়াতে দৌৰা দৌৰি কৰি আছে। আৰু ইমানেই ধুনীয়া পৰিষ্কাৰ মন্দিৰ ভাগ, বহুতেই ধুনীয়া লাগিছে। আৰু মন্দিৰ ভাগৰ ওচৰতে এটা পুখুৰী আছে, আৰু পুখুৰীৰ মাজত যে এটা বহুত ডাঙৰ শিৱ বাবা এটা আছে। মই বাৰু কেতিয়াবালৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে গাড়ী পূজা কৰা হয়, আৰু বিবাহ ভৱনো আছে।